কাৰোবাক যদি লোকেল ছাগলী, চেউৰী লোকেল ছাগলী বা গাভিনী ছাগলী লাগে মোক কমেণ্ট কৰিব। আৰু যিবিলাক গাভিনী আছে মানে সিহঁতক পিয়'ৰ বৰ এটা দি ক্ৰছ কৰোৱা আছে। আৰু সেই বৰটোৰ ভিডিঅ' মই চেনেলটোত দি থৈছোঁ, আপোনালোকে চাব পাৰে চাওঁ বুলি ক'লে। আৰু সেই বৰটো মই বিকিম। বৰটো বয়স এবছৰ হৈছে। ৱেটটো মই এতিয়া চোৱা নাই বাৰু। প্ৰথম কিনিছিলোঁ তেতিয়াতেই 40 কেজি এনেকুৱা আছিল। এতিয়াতো বহুত হৈ গ'ল, মই জোখা নাই বাৰু এতিয়া। তাৰপিছত যদি চেউৰী লাগে বা লোকেল গাভিনী লাগে মোক কমেণ্ট কৰিব। অলপ সোনকালে কৰিব। কিছুমান ঘাঁহৰ অসুবিধাৰ বাবে মানে বেচিব ওলাইছোঁ মই। প্ৰায় 15জনীমান আছে ছাগলী, কিন্তু বেচিলে যেনো মানে ল'লে মানে যেনো 3-4জনী ল'লে সুবিধা হ'ব আৰু 3জনী 4জনী তেনেকৈ ল'লে। এজনীকে বেচিলে ধৰি লওক মোৰ পইচাখিনি একো কামত নাহিব ন। এইটোৱে বৰটো পোৱালি, এইটো তামোল গছজোপা গুৰিত আছে যে এইটো। এই বগাজনী, কলাজনী, মুগাজনী, এই গোটেইখিনি বেচিব লগা আছে। ঘাঁহবিলাক দিব নোৱাৰাৰ বাবে মানে সিহঁতে বেলেগৰ বাৰীত গৈ সোমাইকৈ বহুত আমনি কৰিছে, সেইকাৰণে বেচিব লগা হৈছে। যদি বৰ মেলটো লাগে তেতিয়াও জনাব, যদি গাভিনী লাগে তেতিয়াও জনাব। যদি চেউৰী ছাগলী লাগে, চেউৰী তেনেকুৱা আছে, চেউৰীও আছে। চেউৰী 3জনী আছে, তেতিয়াও জনাব, কমেণ্টত জনালে হ'ব। মই ফোন নম্বৰটো দিম বাৰু তাত। এইটো বৰ পোৱালিটো চাওক, এইটো দুইটাই হয় বৰে, কিন্তু সেইটো